বেয়া মানে কি দুখ কিছুমান থাকে নথকা নহয় চবৰে থাকে আৰু সেইটো সেই ইম্পালছৰ কাৰণে হয় নিজৰ প্ৰতি মন নিদিয়াৰ কাৰণে হয় সময় নাপায় আচলতে শিল্পী এজনৰ অৰাটো বহুত ডাঙৰ থাকে এনি টাইম মানুহৰ লগত থকা হয় বিভিন্নজনক লগ পোৱা হয় ভাল মানুহ লগ পায় বেয়া মানুহ লগ পায় ঠগো খায় বহুত ঠগ খোৱাটো খুব বেছি আৰ্টিষ্টৰ আৰু এইটো হাঁহি ঠগি ঠগিছোঁ যে মোক আগতে গম নাপায় খাইছে না ঠগ মইতো ঢেৰ খালোঁ মোৰ আৰু ঠগি শেষ কৰি দিলে মোক মানুহে কিন্তু মই সেইটো ঘূৰি নাচাওঁ কেতিয়াও মই মানে পাষ্টলৈ মই কেতিয়া ঘূৰি নাচাওঁ মই সদায় সন্মুখৰ ফালে চাওঁ প্ৰগ্ৰেছিভ চ' এইবোৰ ভাবি লাভ নাই আৰু প্ৰগ্ৰেছিভ হ'ব লাগে ভাল কাম কৰিব লাগে আগুৱাই যাব লাগে নিজৰ কামখিনি ভাল কামখিনি এনেও থাকি যাব বন্ধু সঁচাকৈ জুবিন দাই কোৱাৰ দৰে জুবিন দা একেবাৰে ঠগি ঠগি খাই শেষ কৰি দিলে অকল শেষ কৰি দিয়াই নহয় বন্ধু অকল আমাৰ মাজৰ পৰা নিশেষ কৰি দিবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰিলে যিসকল ব্যক্তিয়ে জুবিন দা আগুৰি সামৰি ৰাখিছিল বন্ধুসকল নমস্কাৰ নতুন এটা ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যিসকল ব্যক্তিয়ে জুবিন দা আগুৰি সামৰি ৰাখিছিল তেওঁলোকে জুবিন দাক ঠগি ঠগি খাইছিল ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে অকল ঠগি ঠগি খুৱাই নহয় বন্ধুসকল জুবিন দা একেবাৰে আমাৰ মাজৰ পৰা নিশেষ কৰি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰিলে যিজন এতিয়া আমি ঈশ্বৰ বুলি ক'বৰ কাৰণেও কুণ্ঠাবোধ কৰা নাই যিজন আমাৰ জাতিটোৰ নায়ক আছিল যিজন আমাৰ জাতিটোৰ কি আছিল এটা শক্তি আছিল যিজনে আমাৰ বিপদৰ সময়ত প্ৰত্যেকটো কণ্ঠৰে আমাৰ আগুৱাই লৈ যাবৰ কাৰণে আগবাঢ়ি আহিছিল গতিকে বন্ধুসকল তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাইছোঁ গতিকে এইসকল কোন কুকুৰৰ যিসকলে আমাৰ জুবিন দাক নিশেষ কৰি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰে তেওঁলোকক শাস্তি দিবৰ কাৰণে ইমান দিন লাগে নেকি চাৰ্জিত দাখিল কৰিবৰ কাৰণে গতিকে বন্ধুসকল চাওঁতে চমু চাপি আহিছে অহা 10 তাৰিখে যিহেতু চাৰ্জিত দাখিল হ'ব সেই চাৰ্জিতত কি উল্লেখ আছে সঁচাকৈ মুখ্যমন্ত্ৰীয়ে মহোদয়ে কোৱাৰ দৰে জুবিন দাক হত্যা কৰা হৈছিল নেকি আমি ভবাৰ দৰে কথাটো চিৰসত্য কথা হয় নেকি যিসকল ব্যক্তিয়ে জুবিন দাৰ আগে পিছে আগুৰি সামৰি ৰাখিছিল তেওঁলোকে হত্যাকাৰী গতিকে এইসকল হত্যাকাৰী কি শাস্তি হোৱাটো বিচাৰোঁ অন্যটো বাদ দিয়ক মই কিন্তু এইসকল হত্যাকাৰী অসমীয়াই বুকুত তেওঁলোকৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই কাৰণ আমাৰ এজন কণ্ঠটো যাদু কৰক আমাৰ জাতিটোৰ শক্তিক কি কৰিছে তেওঁলোকে অকালতে আমাৰ মাজৰ পৰা চিৰ বিদায় দিবৰ কাৰণে কুণ্ঠাবোধ নকৰিলে গতিকে সেইসকল ব্যক্তি বন্ধুসকল আমাৰ কাৰণে জাতিটো খং নায়ক নহয়নে সেইসকল ব্যক্তি আমাৰ জাতিটো কুসন্তান নহয়নে যিজনে আমাক বিশ্বৰ বুকুত চিনাকি কৰি দিলে আজি সেইজন ব্যক্তিকে তেওঁলোকে কি কৰিবে চিৰ বিদায় দি দিবে যিজন ব্যক্তিৰ জৰিয়তে তেওঁলোকে খাইছিল যিজন ব্যক্তিৰ জৰিয়তে তেওঁলোকে আৰামত জীৱন কটাইছিল যিজন ব্যক্তিৰ জৰিয়তে তেওঁলোকে দেশ বিদেশ ঘূৰি ফুৰিছিল নিজকেই পৰিচয় দিছিল যে আমি জুবিন দাৰ লগত থাকোঁ অথচ সেইজন ব্যক্তিকে তেওঁলোকে লুটি পুটি খুৱাই নহয় তেওঁলোকে কি কৰিবে একেবাৰে মাৰি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰে গতিকে বন্ধুসকল এইসকলেই প্ৰকৃত হত্যাকাৰী যিসকলে ৰুদ্ৰ কাৰাগাৰত এতিয়া ক্ষুদ্ৰ জীৱন কটাই আছে হয়তো ইয়াক বাহিৰে অন্যান্য আৰু কোনোবা থাকিব পাৰি কিন্তু হয়তো তেওঁ আইনী মেপাছৰ ভিতৰত নোসোমাব সময়ে আকৌ কিবা কৰে নেকি নাজানো কিন্তু আমি আশা কৰোঁ এইসকল ব্যক্তিক আইনী মেপাছত বন্দী কৰি ফাঁচী কাঠত মৰমাই দি জুবিন দাক ন্যায় দিব লাগে তেনেকুৱা আমি এটা শান্তিৰ নিশ্বাস ত্যাগ কৰিব পাৰিম আৰু মই ভাবোঁ এইসকল ব্যক্তি অসমীয়াই বুকুত জীয়াই থকাৰ অধিকাৰ নাই আৰু তেওঁলোকক ৰুদ্ৰ কাৰাগাৰত ক্ষুদ্ৰ জীৱন কটোৱাই এনে খুৱাই থাকিও লাভ আমাৰ টকা পইচাৰে দি কাৰণ তেওঁলোকে যদিও চিৰজীৱন বা 14 বছৰ বা 20 বছৰ যদি তেওঁলোকে কাৰাগাৰত বন্দী হৈ থাকে কাৰ খাব আমাৰেতো খাই থাকিব গতিকে সেইটো মই ভাবোঁ উপযুক্ত শাস্তি নহয় গতিকে উপযুক্ত শাস্তি হ'ব লাগিলে তেওঁলোকক কি কৰিব লাগিব আইনী মেপাছত বন্দী কৰি তেওঁলোকক আমাৰ মাজৰ পৰা একেবাৰে চিৰকালৰ কাৰণে বিদায় দিব লাগিব তেনেকুৱাভাৱে জুবিন দাই ন্যায় পাব আমিও অসমীয়াই প্ৰত্যেকজন ব্যক্তিয়ে এটা শান্তিৰ নিশ্বাস ত্যাগ কৰিব পাৰিম আৰু জুবিন দাই পুনৰ কৈছোঁ জুবিন দাই ন্যায় পাওক আৰু অহা 10 তাৰিখে যিহেতু চাৰ্জিত দাখিল হ'ব আৰু সেই দিনটোলৈকে আমি সকলোৱে অপেক্ষা কৰি আছোঁ আমাৰ মাত্ৰ কেৱল এটাই গুৰুত্ব জুবিন দাই ন্যায় পাব লাগে আৰু আমিও এটা শান্তিৰ নিশ্বাস ত্যাগ কৰিব লাগে আৰু এইখিনিকে কৈ মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ স্বাগতম সকলোৱে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।